শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন, ৰাজা ৰামমোহন ৰায়ে কৈছিল। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। গুৰু নানক। যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। মহাত্মা গান্ধী। পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা আপুনি আহে। হোমেন বৰগোহাঁই। মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয়। আলেকজেণ্ডাৰ পোপ। শিক্ষাই এজন লোকক সুসভ্য কৰে, কিন্তু কথোপকথনৰ মাজেদিহে এই কথা প্ৰকাশ পায় যে তেওঁ পূৰ্ণাংগ মানৱ হয়নে নহয়। থমাছ মুলাৰ। সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা। চাইৰাছ। যদি জীৱনত আগুৱাই যাব বিচাৰিছা তেন্তে বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। জুলিয়েট বেষ্টিয়েনা। ভিৰৰ মাজত থিয় হোৱাটো সহজ, কিন্তু অকলে থিয় হ'বলৈ সাহসৰ প্ৰয়োজন। মহাত্মা গান্ধী।